Hello guys, welcome back to my channel. আশা কৰোঁ সকলোৰে ভাল। আজি মই আহিছোঁ আপোনালোকৰ ওচৰলৈ এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো আপোনালোকক মই দেখুৱাই যাম। তাৰ আগতে মই আপোনালোকক বস্তু দেখাব খুজিছোঁ। এটা আপোনালোকে চিনি পাইছে নিশ্চয়। এইটো হৈছে ডাঙৰ মিছা মাছটো। এনেকৈ পেকেটিঙত আহে। ডিপ ফ্ৰিজত ৰাখিব লাগে। মই ৰাখি থোৱা আছিলে। এটা টোটেলি পুৰা ফ্ৰিজ হৈ আছে। এয়া ফ্ৰিজ হৈ আছে। তো এইখিনি মই প্ৰথমতে গলাই ল'ব লাগিব। তো মই এইটো আজি ৰেচিপিটো আপোনাক মই কেনেকৈ বনাম সেইটো দেখাব খুজিছোঁ। তো আপোনালোকেও ট্ৰাই কৰিব ৰেচিপিটো। মই আপোনালোকক দেখুৱাম মই কেনেকৈ বনাওঁ। আৰু কোনোবাই যদি এইটো বনাই খাই পাইছে প্লিজ মোক জনাব। প্ৰথমতে মই পানী অলপ গৰম কৰি লৈছোঁ। এইখিনি যিহেতু একদম পূৰা বৰফ হৈ আছে, গতিকে মই পানী অলপ গৰম কৰি লৈছোঁ। আৰু এটা কথা, আৰু আপোনালোকক যে যোৱাটো ভিডিঅ'ত দেখাইছিলোঁ যে আমি এটা গিফ্ট পেকিং কৰি আছিলোঁ, সেইটো গিফ্টটো কাৰ, সেইটোও মই আপোনালোকক এই ভিডিঅ'টো দেখুৱাই দিম। পিছলৈ চাই থাকিব আপোনালোকে। ভিডিঅ'টো সম্পূৰ্ণ চালে দেখিব যে গিফ্টটো কিহৰ কাৰণে আমি পেকিং কৰি আছিলোঁ ৰাতি 1টা বজালৈকে। গতিকে ভিডিঅ'টো চালে আপোনালোকে গম পাব। পানীখিনি উতলি গৈছে। পানীখিনি তো ইয়াতে মই মাছখিনি দি দিম। মাছ মানে পূৰা বৰফ হৈ গৈছে। এইখিনি উতলা পানীখিনি মই ভাঙিবলৈ দিগদাৰ হৈ গৈছে। এনেকৈ দি দিছোঁ। মই তোমাক দেখাই দিছোঁ। পূৰা বৰফ হৈ আছে দেখিছেনে? এই বৰফখিনি গলাবলৈ কাৰণে মই একদম উতলা গৰম পানী দি দিছোঁ। বৰফ হৈ থকাৰ কাৰণে পানীখিনি ঠাণ্ডাই হৈ গ'ল বাৰু। তাৰপিছত মই অকণমান ইয়াক উতলাই ল'ম। মানে কি এইখিনি ক'ত কেনেকৈ আহিছে সেইটো কোনো ঠিক নাই। সেই গতিকে মই ভালদৰে গৰম পানীত অকণমান উতলাই লওঁ। এনেকৈ পেকেটিঙত অহা বস্তু ভালকৈ ধুই পেলাই খাব লাগে। এইটো বহুত আছিলে। মই কেইবাদিনো ভাবিলোঁ আজি আপোনালোকক ৰেচিপিটো দিওঁ। তো চব বৰফ হৈ থকাৰ কাৰণে পানীখিনি ঠাণ্ডা হৈ গ'ল। মই ভাবিছোঁ আৰু অকণ বইল কৰি দিওঁ। বেছি বইল নকৰোঁ। বেছি বইল কৰি দিলে বস্তুটো টান হৈ যায়। টান হৈ গ'লে খাই ইমান এটা সোৱাদ নালাগে। অকণমান কোমল হৈ থাকিলে বেছি সোৱাদ লাগে। গতিকে অলপ দেৰি বইল কৰাৰ পিছত এইখিনি একদম ভালদৰে ধুই ল'ব লাগে। ফেন নিচিনাখিনি যাতে গুচি যায় তেনেকৈ ধুই ল'ব লাগে ভালকৈ। ধুই লোৱাৰ পিছত মই পানীখিনি একদম টুকি ল'ব লাগে। টুকি লৈ পেলাই তাত যেনেকৈ মাছত যেনেকৈ নিমখ হালধি দি পেলাই সানিকৈ ভজা হয়, তেনেকৈ সানি লৈ সেইখিনি তেলত ফ্ৰাই কৰি ল'ব লাগে। ফ্ৰাই নকৰিলেও হয়, যেনেকৈ মাংস বনায় তেনেকৈও খাব পাৰে। মই আপোনালোকক আজি ফ্ৰাই কৰি বনাই দেখুৱাম মাছৰ নিচিনাকৈ। কেৰাহীতে মিঠাতেল দি দিছোঁ মই ভাজি ল'বলৈ কাৰণে। তেলখিনি গৰম হৈ গ'ল, ধোঁৱা ওলাই গ'ল। এতিয়া মই মাছখিনি ইয়াত দি পেলাই ফ্ৰাই কৰি ল'ম। আপোনালোকেও ফ্ৰাই কৰিব। ইমান বেছিকৈও ফ্ৰাই নকৰিব। অলপ চফ্ট হৈ থাকোঁতে কাঢ়ি দিব। তেতিয়া খাই বেছি সোৱাদ লাগে। জোল বনালেও তেতিয়া সোৱাদ লাগে। বেছি ভাজিলে টান হৈ গ'লে ইমান এটা সোৱাদ নালাগে। এইখিনি ফ্ৰাই কৰা হৈ গ'ল। দেখিছে নহয়, ইমান মই বেছিকৈ এটা ফ্ৰাই কৰা নাই। অলপ মানে একদম ৰঙা কৰি পেলোৱা নাই, অলপকৈ ফ্ৰাই কৰিছোঁ। গতিকে এনেকৈ ফ্ৰাই কৰি ল'ব লাগে। আৰু সেই থাকি যোৱা তেলখিনিতে মই পিঁয়াজ এটা কাটি লৈছোঁ আৰু বিলাহী এটা। অকণমান ডাঙৰ চাই পিঁয়াজটো কাটিছোঁ। সৰু হ'লে 2টা দিব। তাৰপিছত পিঁয়াজখিনি অলপমান ভাজি ল'ম। অকণমান ব্ৰাউন হোৱালৈকে পিঁয়াজখন ভাজি হোৱালৈকে মই বইল কৰি থৈছিলোঁ আলু। এনেকৈ সৰুকৈ কাটি লৈছোঁ। সৰুকৈ দিব, বেছি ডাঙৰকৈ নিদিব। যদি মাংসৰ নিচিনাকৈ বনায় তেতিয়া বেলেগ কথা। এতিয়া যিহেতু মই মাছৰ নিচিনাকৈ বনাইছোঁ, গতিকে আপোনালোকে মাছেই হয় বাৰু, কিন্তু মই মানে টাইপটো বনোৱাৰ ধৰণটো মই মাছৰ নিচিনাকৈ বনাইছোঁ। গতিকে মই আলুটো সৰুকৈ দিছোঁ। এয়া হৈছে মছলা। ইয়াত মই আদা, নহৰু, জিৰা, জালুক এইকেইটা মিক্স কৰি আৰু ধনিয়া পাউডাৰ মিক্স কৰি পেলাই মই পেষ্ট বনাই ফ্ৰিজত থৈ দিওঁ। প্ৰায় মোৰ এসপ্তাহ চলি যায় মোৰ এনেকৈ। গতিকে এইখিনি একো বেয়া নহয় ফ্ৰিজত থ'লে। মই তেনেকৈ থওঁ। এইখিনি মছলাখিনি মই ইউজ কৰিম। মছলাখিনি দি পেলাই অলপ দেৰি ভাজিম। তাৰপিছত ইয়াতে অকণ হালধি দি পেলাই এইখিনি কেঁচা ভাৱটো যোৱালৈকে ভাজি লৈ তাৰপিছত ইয়াত কাটি থোৱা বিলাহী পিচ দি দিম। তো বিলাহীটো দিয়াৰ পিছত অলপমান নিমখ দি দিছোঁ। একেকোবেই দি দিছোঁ মই নিমখখিনি টেষ্ট অনুযায়ী। গতিকে বিলাহীখিনি ইয়াত গলি গৈছে দেখিছে। এইখিনি অলপ সিজাৰ পিছত এনেকৈ দেখিছেনে, এইখিনি সিজিছেই। গতিকে এতিয়া ইয়াত আলুখিনি দি দিম। আলুখিনিও যাতে অলপ মছলাখিনি সোমাই পৰে আলুখিনিত, সেই গতিকে আলুখিনি দি দিম। দি পেলাই অলপ দেৰি ভাজি ল'ম।
ভাজি হোৱাৰ পিছত মই ইয়াত মাছখিনি দি দিম। মাছ গোটেইখিনি নাই দিয়া, অলপমান থৈছোঁ, যিহেতু মই ফ্ৰাইকৈ খাই ভাল পাওঁ বুলি কৈছোঁ, গতিকে মই অলপমান থৈ দিছোঁ। মাছখিনি দিয়াৰ পিছত অলপমান ভাজি ল'ব। তাৰপিছত আপোনালোকৰ ইচ্ছাৰ কথা, ইয়াত আপোনালোকে পানীও দিব পাৰে গ্ৰেভি কৰি খাম বুলি ভাবিলে। মই পানী নাই দিয়া, যিহেতু মোৰ গ্ৰেভি খাবলৈ মন নাই, গতিকে মই এনেকৈয়ে ৰাখিছোঁ। আপোনালোকৰ উইচ, আপোনালোকে কেনেকৈ খায় সেইটো আপোনালোকৰ কথা। মই পানী দিবও পাৰে, পানী নিদিবও পাৰে, সেইটো আপোনালোকৰ চইচ। ফাইনেলি মিছা মাছৰ আঞ্জা মোৰ ৰেডি। আৰু মই ফ্ৰাইকৈ এনেকৈ খাওঁ। ইয়াত গোল গোলকৈ পিঁয়াজ কাটি লৈছোঁ, তাৰপিছত তাতে অকণমান কবি কাটি দিছোঁ, আৰু ইয়াতে চাট মছলা অকণমান আৰু নেমু অকণমান চেপি পেলাই খালে টেষ্টটো বেছি ভাল লাগে, আৰু গতিকে আপোনালোকে ট্ৰাই কৰিব। মানুহজন আহি পাই গ'ল ডিউটিৰ পৰা মানে ভাত খাবলৈ আহে দুপৰীয়া, গতিকে একদম গৰম গৰম ভাত বাঢ়ি দিছোঁ, আৰু লগত মিছা মাছৰ আঞ্জা, আৰু লগতে ময়ো বাঢ়ি লৈছোঁ, ময়ো খাম বুলি। ময়ো খোৱা নাই, গতিকে একেলগে দুইজনে খাওঁ, গতিকে এনেকৈ বাঢ়ি লৈছোঁ দুইজনে খাম বুলি। লগতে তেওঁ এনেকুৱা টাইপৰ তৰকাৰী চৰকাৰী হ'লে বা এনেকুৱা ভাজি চাজি হ'লে তেওঁ দালি নাখায়, সেইকাৰণে মই দালি নাই বনোৱা। কেনেকুৱা পাইছা নকলা যে? মই কিন্তু ভাল পাওঁ, বহুত ভাল পাওঁ। কি বাৰু ইয়াৰ নামটো কি জানা নাই? প্ৰনছ। সেই নহয়, কিহৰ? লাই পিচ। মিছা মাছ। মিছা মাছ, লাই পিচ। আমি খাতি অসমীয়া কাৰণে লাই পিচ বুলি ক'বা। মই বহিলো খাবলৈ। মানুহজনে খাই আছে ডিউটিৰ পৰা আহি। ইয়াত ডিউটিৰ পৰা আহি খাবলৈ বহিছে, ড্ৰেছ নহ'লে এনেকৈ খাই বাৰু। খাবলৈ বহিলে, লাই পিচ খাইছে, মিছা মাছ। ইয়াৰ আগৰটো ভিডিঅ'ত মই দেখাইছিলোঁ আমি এটা গিফ্ট পেকিং কৰি আছিলোঁ, তো এইটো গিফ্টটো আমি এনেকৈ পেকিং কৰি আছিলোঁ ৰাতি 1টামান বজালৈকে। তো গিফ্টটো হৈছে ল'ৰাৰ বাৰ্থডে আছিলে, ডাঙৰ ল'ৰা, গতিকে তাৰ বাৰ্থডে গিফ্ট আমি পেকিং কৰি আছিলোঁ। তাক সি চকলেট খাই ভাল পায়, সেইকাৰণে তাক আমি চকলেট এসোপা আনি পেলাই তাক মই পেকিং কৰি আমি দিছিলোঁ দুইটাই। গতিকে তাৰ এক্সপ্ৰেশ্যনটো দেখাম, এয়া যিখিনি চকলেটখিনি আনিছিলোঁ। Thank you. Size লোৱা নাই? এনেকুৱা এক্সপ্ৰেশ্যনবোৰ দেখিলে মনটো খুবেই ভাল লাগে নহয় জানো? বাৰ্থডে বুলি তাক এই গিফ্টটো দিলোঁ, সি খুব ভাল পালে। তাৰ হাঁহিটো দেখিয়ে হয়তো বুজিব পাৰিছে আপোনালোকে। অকণমানটো জ্বৰ, সেইকাৰণে তাৰ অকণমান মনটো মৰা। আজি ভিডিঅ'টো মই ইমানতে সামৰিলোঁ, আৰু নেক্সট ভিডিঅ'লৈ মই আকৌ আহি থাকিম। বাই বাই এভৰিৱান।